হে প্ৰভু কিয় জানো বিয়া পাতিলো বিৰাট অশান্তি ঘৰখনত দিনটো খালি ঘৰৰ ভিতৰতে সোমাই থাকে কি কৰি থাকে আপুনি কি কৰি থাকে গোটেই দিনৰ দিনটো ঘৰত বহি থাকে বহি বহি লেকচাৰ মাৰি থাকিব একো কাম বন নাই অশান্তি খালি খালি অশান্তি মই শান্তি নাপালো তোমাক মই ঘৰখনৰ কাৰণে কি আনি দিয়া নাই সকলো যোগাৰ পাতি আনি দিছো নাই খাবলৈ দিছো নাই তোমাক কি আনি দিছে কি আনি দিছে অকল খোৱা বস্তু কেইটা আনি দিলে হৈ যায় নেকি সেইদিনাখন পাটৰ কাপোৰ এযোৰ চাই আহিছিলো আনি দিছে একো এটা আনি দিয়া নাই না ফুৰাব লৈ গৈছে কোনোদিনে ফুৰাবলৈ হে প্ৰভু এই পাখৰিজনী জানো মই কিয় বিয়া পাতিলো বিয়া পাতি গোটেই মাথাটো খাই পেলালে মোৰ হে প্ৰভু তোমাৰ ওচৰলৈ মই গৈ আছো প্ৰভু হে প্ৰভু অ শুনক প্ৰভুৰ ওচৰলৈ গৈ আছে যদি ঘৰৰ চব্জিখিনি লৈ আনিব পাহৰি নাযাব মোৰ বিৰাট অশান্তি ঘৰত প্ৰভু মোক কিবা এটা উপায় দিয়া প্ৰভু হে প্ৰভু কি দিলা এইটো তুমি মোক হে এইটো দেখোন চৰিয়াহে দিলা হে প্ৰভু মোকতো সহায়হে লাগিছিলে অ তুমি মোক চৰিয়াটো দিলা কি জানো প্ৰভু তোমাৰ লীলা প্ৰভু কৰ্মই ধৰ্ম তোমাৰ সকলো সমস্যাৰ সমাধান হওক তোমাৰ মংগল হওক তথাস্তু এইটো জানো ভগৱানে মোক কি দিলে প্ৰভু বাপৰে বাপ এখন দিছিলে দুখন হৈ গ'ল আৰু বাবা কিবা বেলেগ বস্তু এটা দি চাওঁ 10 টকাৰ বিস্কুট এটা দিবচোন কি চমৎকাৰ প্ৰভু এটা দিয়াৰ লগে লগে দুটা হৈ গ'ল দুটা দিলে চাৰিটা হৈ যাব হে প্ৰভু চমৎকাৰী বস্তু এটা আনিছো হে আপোনাক চমৎকাৰী বস্তু আনিব দিছিলো নে চব্জি বজাৰ আনিব আহে একেবাৰে তুমি দেখিলেহে কবা চমৎকাৰী এইটো আগতে এজনীয়ে মাথা খালে এতিয়া দুজনী হে প্ৰভু কি কৰিলা তুমি